কেতিয়া মই ডাঙৰ হ'ব পাম ঘৰৰ পাৰ্মিশ্যন নোহোৱাকৈ ফাংচন চাব যাম। কেতিয়া মই ডাঙৰ হ'ব পাম পঢ়া শুনা নাথাকিব, কাকো একো সুধবা নালাগিব, নিজৰ মতে জীৱনটো চলিব পাম। এতিয়া ডাঙৰ হৈয়ে গম পাইছোঁ ৰাম ৰাম, এইগিলা আনন্দ ফূৰ্তি বাদ এতিয়া মাত্ৰ এটাই চিন্তা, কেনেকৈ কেইটকা কামাম। আগতে ভাবছিলোঁ এতিয়া একদম নিজৰ কৰি মোবাইল এটা পাম, মোক বিচাৰি কাৰোবাৰ ফোন মেছেজ আহিব, মই ডাঙৰ হৈ যাম। আগতে ভাবছিলোঁ কেতিয়া একদম নিজৰ কৰি বাইক এখন পাম, বাইকখন হ'লে যে কিমান ভাল লাগব, ডাঙৰৰ নিচিনাকৈ জোকে ইচ্ছা তোকে ফুৰিব যাম। এতিয়া দেখোন মাহৰ 20 দিন গেলে মেছেজ আহে বেলেঞ্চ ভৰাব লাগিব, 239 টকা মিনিমাম দাম। বাইকৰ কিস্তি একদিন দেৰি হ'লে ফাইনেন্সৰ পৰা ফোন আহে, জানো ফোন চোন বন্ধ কৰি ক'ৰবাত গুচিহে যাম। ভাবছিলোঁ স্কুল যাব নালাগিব, অংক কৰি নিব নালাগিব, মই ডাঙৰ হৈ যাম। ৰাতি ভাত নাখালেও কোনো কথা নাই, যেতিয়াই ঘুমেটি ধৰে তেতিয়াই ঘুমাই যাম। ঘৰত কোনোবা আহিলে স্কুল নাথাকিব, পঢ়া শুনা নাথাকিব, কোনোবাৰ লগত ব্যস্ত হৈ যাম। এই স্কুলত বৰ্ডত থিয়া কৰি অংক কৰিব দিয়া এই জ্বালাটো ডাঙৰ হ'লে নাপাম। কোনো কথা নাথাকিব, ৰাতিপুৱা 10টা বজালৈকে ঘুমাম। এতিয়াহে দেখোন 5টা বজাত মৰ্ণিং ডিউটি, কেনেকেনো যাম ৰাম ৰাম। সৰুতে ভাবছিলোঁ একেবাৰে সহজ, ডাক্তৰ ইঞ্জিনিয়াৰ নহ'লে পুলিচ অফিচাৰ হৈ যাম, ৰজাৰ নিচিনা এটা হেভি লাইফ পাম। সৰুতে ভাবছিলোঁ নিজে ইচ্ছা কৰা ধৰণে নিজৰ জীৱনটো বনাম, বিৰাট বিজনেছ, ঘৰ, দামী 3-4খন গাড়ীৰ মালিক হৈ যাম। সৰুতে ভাবছিলোঁ ডাঙৰ হৈ বিৰাট শান্তি পাম, এতিয়া দেখোন ডাঙৰ হৈয়ে বুজি পাইছোঁ এনেকুৱা লাগে আকৌ জানো সৰু দিনকলৈকে ঘূৰিহে যাম। দোকানত যাই নিজৰ পইচাইদি যি ইচ্ছা যেমান ইচ্ছা তাকে কিনি খাম, ৰিম'ট কণ্ট্ৰলৰ হেলিকপ্টাৰ কিনি আকাশত উৰাম। টেনশ্যন নোহোৱাকৈ জীৱনটো পাৰ কৰিম যেতিয়া জীৱনত দায়িত্বগিলা পাম। এই 2-এটা সৰু সুৰা দায়িত্ব আহোঁতেহে গম পাইছোঁ সহজ নহয় ভগৱান। সৰুতে ভাবছিলোঁ ডাঙৰ হৈ বিৰাট শান্তি পাম, এতিয়া ডাঙৰ হৈয়ে বুজি পাইছোঁ এতিয়া এনেকুৱা লাগে আকৌ জানো সৰু দিনকলৈকে ঘূৰিহে যাম।